নমস্কাৰ সকলোকে মোৰ এই চেনেল সঞ্জয় বৰুৱালৈ স্বাগতম জনাইছোঁ। প্ৰকৃতি বিজ্ঞান ভ্ৰমণ মনোৰঞ্জনৰ মোৰ এই চেনেল সঞ্জয় বৰুৱাত আজি আপোনালোকক জনাম আকাশত যে ডাৱৰৰ ৰংটো ক'লা হয় তাৰ কাৰণটো কি। ঠিক বৰষুণৰ আগে আগে ডাৱৰৰ ৰংটো ক'লা হয়, এই বিষয়ে জানিবলৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰষুণৰ আগে আগে কেতিয়াবা ডাৱৰবোৰ দেখিলে মন কৰিবচোন, তেতিয়া সেই সময়ত আমি ডাৱৰবোৰ ক'লা ৰঙৰ দেখি পাওঁ। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু? এই বিষয়ে জানিবৰ বাবে আমি প্ৰথমতে বগা ডাৱৰৰ বিষয়ে কিছু অলপ জানি লওঁ আহকচোন। আচলতে সূৰ্যৰ পোহৰ যেতিয়া ডাৱৰৰ মাজেৰে সম্পূৰ্ণকৈ সৰকিব পাৰে, তেতিয়া আমি মাটিৰ পৰা অৰ্থাৎ তলৰ পৰা ডাৱৰৰ ৰং আমি বগা দেখি পাওঁ। কিন্তু ক'লা ডাৱৰত ৱাটাৰ ড্ৰপলেট অৰ্থাৎ পানীৰ কণিকা আৰু আইচ ক্ৰিষ্টেল অৰ্থাৎ বৰফৰ টুকুৰা অধিক থকা বাবে পোহৰৰ যিটো ৰশ্মি সূৰ্যৰ পৰা আহে ডাৱৰলৈ, সেই ৰশ্মিটো পাৰ হ'ব নোৱাৰে আৰু সেইকাৰণে আমি তলৰ ফালৰ পৰা যিখন আকাশৰ ডাৱৰবোৰ আছে সেই ডাৱৰৰ ৰংটো আমি ক'লা দেখা পাওঁ। কিন্তু সেই ক'লা ডাৱৰখিনি যদি আমি এয়াৰক্ৰাফ্টৰ খিৰিকীয়েদি চাওঁ, তেনেহ'লে আমি কিন্তু বগাই দেখি পাওঁ, কাৰণ প্লেইন ওপৰেদি চলে আৰু ওপৰৰ ফালে যিটো সূৰ্যৰ ৰশ্মি সেইটো সম্পূৰ্ণকৈ পৰি থাকে ডাৱৰৰ ওপৰত, সেইকাৰণে ডাৱৰবোৰ আমি বগা দেখি পাওঁ ওপৰৰ ফালৰ পৰা চালে। অন্য এটা উদাহৰণৰ পৰা যদি আমি চাওঁ, আমি যদি কেতিয়াবা মেঘালয়লৈ যাওঁ বা মেঘালয়ৰ চেৰাপুঞ্জীলৈ যাওঁ, মেঘালয়ত যিবোৰ পাহাৰ আছে সেই পাহাৰৰ ওপৰৰ পৰা মেঘবোৰ আমি যেতিয়া তলত দেখোঁ তেতিয়া সেই বগা দেখি পাওঁ, ওপৰৰ পৰা আমি বগা দেখি পাওঁ। অৰ্থাৎ ইয়াৰ পৰাই গম পায় যে সূৰ্যৰ যিটো পোহৰ ওপৰৰ ফালে পৰি থকাৰ কাৰণে পাহাৰৰ ওপৰৰ পৰা মেঘবোৰৰ ৰংটো বগা দেখা পাওঁ। সাধাৰণভাৱে যদি আমি বুজিবলৈ যাওঁ তেনেহ'লে এইটোৱেই হ'ল আকাশত বৰষুণৰ আগে আগে ডাৱৰ ক'লা হোৱাৰ মূল কাৰণটো। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'লৈ, তেতিয়ালৈ